প্ৰমোদ বড়ো বিজেপি আৰু আমাৰ অনাবড়ো সুৰক্ষা সমিতি তিনিটা দল মিলি পেলাই চৰকাৰ চলাই আছে সেইটো চবেই জানে আমি বিচাৰোঁ BTCত উন্নয়ন হওক চবেই বিচাৰিছে বড়ো হওক অনাবড়ো হওক যিমান জাতি জনগোষ্ঠী আছে সকলোৱে বিচাৰে BTC শান্তি হওক BTC উন্নয়ন হওক একেলগে চবেই বিচাৰে তো অসমৰ ৰাজনীতিক ক্ষেত্ৰত মই খুব ভাল দেখিবলৈ পাই আছোঁ যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকুৱা ধৰণৰ কাম কৰি আছে অসমত সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই এইটো খুব ভাল মানে ভাল লক্ষণ বুলি আমি ক'ব পাৰোঁ আৰু আমি সেইদিনা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মই কথা পাতিছিলোঁ হয় যে মই কৈছোঁ যে আমি একেলগে থাকিম আগৰ নিচিনা পাছ এইখিনিতে আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ৰল লৈ পেলাই কাম কৰি আছে আমাৰ BTCৰ উন্নয়নৰ স্বাৰ্থ সেইটো খুব ভাল আৰু সকলোকে লৈ পেলাই দাদাই কাম কৰিব বিচাৰি আছে এইটো মই ৱেলকাম জনাইছোঁ ভাল সকলোকে লৈ পেলাই যিমান জাতি জনগোষ্ঠী আছে বা যিমান পলিটিকেল পাৰ্টি আছে সকলোকে লৈ পেলাই একেলগে যিটো কাম কৰিবলৈ বিচাৰিছে এইটো আমাৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে খুব শুভ লক্ষণ বুলি আমি ক'ব পাৰোঁ উপ নিৰ্বাচনৰ ক্ষেত্ৰত আমি আলোচনা কৰিম দাদাৰ লগত আমি আলোচনা কৰিম কেনেকৈ মিলাব পাৰে এনেকুৱা চৰ্চাৰ কথা নহয় আপোনালোকে এনে জানে ট্ৰেকিঙৰ সময়ত মই গৈছোঁ ইয়াৰ পিছতো মই সেইটো COVID-19 যিটো চিফ মিনিষ্টাৰৰ যিটো ৰিলিফ ফাণ্ড তাতেও মই চেক দি পেলাই আহিছোঁ সেই সময়ত মই এনে আলোচনাত কৈ আছোঁ যে আমি বিৰোধিতা নকৰিম অপজিশ্যনত নাথাকিম মিত্ৰজোঁটৰ লগত থাকি পেলাই আমি কাম কৰিম অকল বড়ো নহয় অসমবাসী ৰাইজৰ উন্নয়নৰ স্বাৰ্থত আমি বিৰোধিতা নকৰিম পাছ মহিলা ডাঙৰীয়া লগ পালোঁ তেখেতৰ যিখিনি কথা আপোনালোকে ইতিমধ্যে ক'লে বা আমি মিডিয়াৰ যদি গম পাইছোঁ যে মই ফালৰ পৰা মই আন্তৰিক তেখেতক শুভেচ্ছা অভিনন্দন জনাইছোঁ কাৰণ বিগত সময়খিনিত আমাৰ ইয়াত বিশেষকৈ যিসকল বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছিল তেওঁলোকে বিশেষভাৱে লাঞ্ছিত বঞ্চিত হৈছিল আজি চৰকাৰ এখন হোৱাৰ পিছত তেওঁলোকে আশা কৰিছে যে আমাৰ গাঁও কটনৰ পৰা মাটিৰ অধিকাৰৰ পৰা আদি কৰি যিবিলাক সমস্যা জনজাতিকৰণৰ পৰা সেইখিনি সমস্যা নিশ্চয় সমাধান এটা ওলাব আৰু বিশেষভাৱে এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলি আছে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ষ্টেটত তেওঁ মানে চিফ মিনিষ্টাৰ হৈছে আৰু আমি আমাৰ GSP হিচাপেও যথেষ্ট ধৰণে তেওঁলোকক সহযোগ কৰা হৈছিলে আজি আমাৰ BPFৰ ফালৰ পৰাও তেওঁলোকে সন্মুখৰ পৰা সেই পজিটিভলি যিধৰণে তেওঁলোকে আগবাঢ়িছে আমি আশা কৰোঁ যে BTCৰ এই সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত তেওঁলোকৰ এটা মুখ্য ভূমিকা থাকক আৰু আহি থকা দিনত আমি বিচাৰোঁ যে ৰাজনৈতিকভাৱে কাৰোবাৰ কিবা বিৰোধ বা কিবা থাকিলেও যাতে এইটো লৈ যাতে আমাৰ ব্যক্তিগত বা তেনেকুৱা ধৰণৰ গোষ্ঠীভিত্তিক বা আমাৰ জাতি জনগোষ্ঠীৰ মাজত তেনেকুৱা ধৰণৰ কোনো ভুল বুজাবুজি বা সংঘাত নাহে আমি সেইটোৱে আশা কৰোঁ আৰু মই বিশেষভাৱে পজিটিভলি চিন্তা কৰোঁ যে অসমৰ ভাল হওক BTCৰ ভাল হওক দেশৰ ভাল হওক আৰু যিসকলে সঁচাকৈ ভাল ধৰণে ৰাইজৰ মাজত কাম কৰিব তেওঁলোককে ৰাইজে নিৰ্বাচন কৰক মই এইখিনি আশা কৰোঁ